নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেলটোলৈ আৰু ফেচবুক পেজলৈ। ভাওনা আছে আজি আঠখিলীয়া নামঘৰত, শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত আছে নাট গ্ৰাস গজেন্দ্ৰ উপাখ্যান। গতিকে ভাওনালৈ যাম আৰু 10 মিনিটমানৰ পাছত যাম আৰু। গতিকে ভাবিলোঁ তাৰ আগত অকণমান পথাৰৰ পৰিৱেশ দেখাওঁ, কাৰণ মায়ে ফাঁচিজাল পাতি আছিলে হ'লে সেইটো নেদেখা আৰু। আজি ভিডিঅ' চাব, আজি নহয় আজি এবাৰ ভিডিঅ' পূৰা দি থাকিম, চাই থাকিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। কি কৰিব? Follow. কি কৰিব? Follow. ভাল লাগিব? Like and subscribe কৰি দিব। Yes, বঢ়িয়া। A few moments later. এয়া যাবলৈ ওলালোঁ, গতিকে চাই থাকক ভিডিঅ'টো। অথনি নেদেখালোঁ, গা পা ধুই কাপোৰ কানি সলাই ল'লোঁ, সলাই কৰি এতিয়া ওলাইছোঁ নামঘৰলৈ, মানে লগত চন্দন দা যাব। গতিকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব, স্কিপ নকৰিব। Later. ওলাই গৈছে, দেখাই দিয়া চেম্পুটো, দেখাই দিয়া দাদা ভালনে ক'ব দেখাই দিয়া চেম্পুটো, দেখাই দিয়া। কি চেম্পু নৱৰত্ন লৈ গৈছে, কি লৈ গৈছে আৰু চেম্পু নৱৰত্ন দেখাই দিয়া। এইটো চা নৱৰত্ন, এইটো প্ৰমাণ য'ত ত'ত বিষাই থাকে বোলে, মানে মূৰ চুৰ বিষাই থাকে য'ত ত'ত মানে। নাই য'তে এই চেম্পুটো দেখুৱাই দিয়া। তুমি মানে এই ড্ৰেছ পিন্ধাবলৈ আহিলে কেতিয়াবা হাগিব লাগে, হাগিবলগীয়া হ'লে মানে গা চা ধুই দিয়া। এ ভাই কি কৰিছ? এয়া শহাপহু, ইয়াৰ কোলা বগা চাওক, চৌকিটা ৰঙা, এফালে চাই দিয়া, চৌকিটা ৰঙা হৈ যায়, তাও চাব দেই, একে চৌকিটা ৰঙা হৈ যাব। কেনেকুৱা এয়া চাওক, কোলা বগা চাওক, চৌকিটা ৰঙা। ডিঙিত ইয়াৰো বগা আছে, তাৰো বগা আছে, একেই। এয়া চকী লাগে, এয়া টেণ্ট হাউচ নহয়, চব আলিছে। এই এফালে চাই দিয়ক মুকুল দাদা, এয়া ভিডিঅ' বনাইছোঁ আমি। মই আজিকালি নতুন মানে ব্লগাৰ। কি লৈছে আপুনি? মই কি কৰিম যেন লাগে বাৰু? আপুনি নেনাচিব খালি, আপুনি যিয়ে কয় খালি নেনাচিব। আপোনাক নাচিলে ভীম ভীম লাগে, নাচিলে ভীম ভীম লাগে আপোনাক। স্কেন হৈ যায় নি আকৌ? ইয়াত ধৰিব লাগে ন, মই ইয়াতে ধৰিব লাগে। কি লৈছা? পাৰ্বতী। এই বেটা তই কি লৈছ? কি লৈছ? মজা বোলে, বস্তু উলিয়ালে আৰু ৰেডি হ'ল, মেকআপ ৰেডি। এই দাৰুদা ভাবিনে, এইবোলে আমাৰ স্কেনিং ল'ৰাটো, এইবোলে মন্ত্ৰী বাস্তৱ, শ্ৰী বাস্তৱ। দুটা ধৰিলেই মজা মজা খাই থাকিব লাগে। শিৱ নহয়, তোমাক মই বিতৰ্কৰ বিষয়ে কিছু কথা পাতিবলৈ আছে তোমাৰ লগত। শুই দিলে যে একদম ভাগৰ লাগিছে, বাইক চলাই চলাই এটা আমনি লাগি গৈছে, বহুত পাইছোঁ। কি গাব কৈ দিয়ক। আজি অগস্তি মণি গাম। এয়া শুই আছে আৰু আমাৰ লগত আজিকালি মানে নতুনকৈ দেৱতা এটা ওলাইছে, এইটো হৈছে চানী। তাক আমি কলিমুদ্দিন বুলি মাতোঁ। সেইদিনা কুমবতা এখন কৰিলে বিদ্যুতা ভাওনা, গোপালে বোলে তোৰ ডাইলগকেইটা কবি নে বোলে, সেইখন নাটত ফূৰ্তিহে কৰিব লাগে বোলে। এনেকুৱা এইবোৰতে মাৰ খায় দেখাই দে, মাৰিয়া। দেখাই দে। এয়া মেকআপ আৰম্ভ হৈ গ'ল আৰু এইফালে মেকআপ কৰি আছে, দেখুৱাই আছোঁ, চাই থাকক। এইফালে আমাৰ কোলা ল'ৰা আছে, ক'লা নহয় বগা, কিবা এটা কৈ দিয়া। এই দুইটা একেলগে চাওকচোন সমানত, দুইটা বগাই মই বগা, মানে দুইটা কালাৰটো সমানেই। ভালে হৈছে বাৰু। কি ক'ব খুজিছে? একমাত্ৰ ভাৱৰীয়া চাগে ময়ে আছোঁ, বুঢ়া ভাৱৰীয়া, যি ব্লগিং ষ্টাৰ্ট কৰা নাই এতিয়া। এই চানি বগাই হৈ গ'ল, এইফালে চাই দিয়া, চানি বগাই হৈ গ'ল, এইফালে ঘূৰি দিয়া, এইফালে ঘূৰি দিয়া। চানীৰ কাৰণে ডিঙিটো চাওক আৰু মুখখন চাওক। চানী আজি আছে বুলি জনা হ'লে দাদুৱে বোলে পইচা কেইটামান বেছিকৈ ল'লেহেঁতেন, মেক্সিমাম বেছি লাগে। নতুনকৈ এটা ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিছোঁ, গোটেইটো খাই দিলে। ই খাই দিলে নেকি? খাই দিলে, ৰাম ৰাম, তাৰপিছতে ইমান কণ হৈছে। ৰাম ৰাম।
দাদা ভাণ্ডাৰ আকৌ নতুন ফাউণ্ডেশ্যন আমাৰ আজিয়ে দেখি পাইছোঁ দাদা ভাণ্ডাৰ নতুন ফাউণ্ডেশ্যন মই আজিয়ে দেখি পাইছোঁ এইবোৰ চোৱা কিমান পুৰণা পুৰণা এইবোৰ শেষেই লাগে নে কিমান আছে 1990 চনৰ মানে হ'ব ধৰণীয়ে আঠীৰামটো ভাওনা এখনো নাই সি গোটেইখনতে উপস্থিত থাকে গোটেইকেইখন আহে অকল এনেকে আৰু এনেকে গৈ পৰিব ইফালে চেনেলবোৰতে হেৰাই যায় ই বাবু ভাল লাগে কেতিয়াবা এফালে এখন চেনেল দি দিয়ে কাণত ভৰাই দিয়ক অলপ দিনমণি ৰুমালখন কিবা এটা দিয়ে আমাৰ 10 তাৰিখে ওলাই আছে কি বোলে 10 তাৰিখে ঋতু ওলাই 10 তাৰিখৰ কাহিনীত আছে কম ৰ'ব 10 তাৰিখে মানে আমাৰ ভাওনাখন যে মাজুলীত আৰু ইয়াৰ সেইদিনাখন জন্মদিন গোটেই ভাওনা পইচাটো সেইদিনাখন খানা দিছে মানে আহোঁতে গোটেইটো পইচা অঁ ঋতুৱে নে ভাওনাখনলৈ মই টিফিন লৈ যাম কিন্তু খালী ভৰাই লৈ আহিলে Later. এবাৰ যাই দিয়কচোন মেকআপটো দেখাই দিয়ক এবাৰ যাই দিয়কচোন মেকআপটো দেখাই দিলোঁ মানুহক মানে দেখাই দিব লাগিব নহয় ভাল হৈছে মেকআপটো কৈ দিয়ক এবাৰ যাই দিয়কচোন ৰাইজক চাব লাগিব ন মেকআপটো অঁ ছাৰ কমাৰগাঁৱৰ ভাইৰেল বিখ্যাত কমাৰগাঁৱৰ এফালে নহয় ৰেডি হৈ গ'ল আমাৰ চানী ডিগি কি হ'ল আছে আৰু সোমাই আছে থাকিব লাগিব ঐ ভাইটি 18 বৰ্ডাৰটো আছে যে মালটো নাই মালটো লগাম মেট লগাওঁ আকৌ ধন্যবাদ এইটো বেকা কি ধুনীয়া লগাব দিছে বেলেগ বস্তু অকল লিপছৰ আউটলাইনটো মাৰি থৈ দিছে বাকী ডোখৰ মেট লগাব এইবোৰ জাহা তাহা নলগায় মাল ৰেডি হৈ গ'ল হৈছোঁ আৰু এইফালে নৱৰত্নই লগাই আছে বেছ কি হ'ব মই দেৱাল দেৱাল ঠিক আছে ঠিক আছে ওলালো প্ৰথম দৃশ্যটো কৰি আহিলোগৈ এইটো অভিজিত আমাৰ গোলাই দা দুপৰি সুশান্ত বচন মুখস্থ কৰিছে মুখস্থ নাই বোলে এইটো পেটুৱাই বনাই আছে কি গৰুৰ ৰহ নাই মোৰ শেষ হ'ল আৰু দুটা চিনে কৰি শেষ এতিয়া বেলেগৰ ভাওনা চাম ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব
ভাওনা খতম হৈ গ'ল খতম হ'ল নাই লাষ্ট চিন চলি আছে গতিকে ভিডিঅ'টো শেষ কৰি দিব গতিকে চবৰে শেষ হ'ল আমি ঘূৰা বন্ধন এনেকৈ খাব লাগিব গতিকে ৰাইজ ভিডিঅ'টো শেষ কৰি দিলোঁ যদি ভাল পালে লাইক কিবা কৰিব ভিডিঅ'টো তাকে সিমান দাই ব্লগ বনাইছে ভাল হৈছে ভিডিঅ'টো আপোনালোকে চাব যেতিয়াই চাব লাইক কমেণ্ট শ্বেয়াৰ এটা মাৰি দিব নতুনকৈ উঠি আহিছে ল'ৰাটো উঠাই দিব বাকী বাই বাই আদায় হ'ল ভাওনা আজি সোনকালে আছিলে মানে অনুৰোধ ৰাইজ উদ্ধাৰ কৰিব ল'ৰাটোক উদ্ধাৰ কৰিব ইয়াক উদ্ধাৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই